স্টুডেন্ট আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে নতুন ভিডিও পাৰ্ট 31 আৰু কথা দিছিলো পাৰ্ট অফ স্পিচ কমপ্লিট কৰিম গতিকে পাৰ্ট অফ স্পিচৰ আমি চতুৰ্থ খণ্ড কৰি আছো নাউন কৰিলো pronoun কৰিলো adjective কৰিলো আজি পঢ়াম verb verb কি আৰু verber প্ৰকাৰ কিমান অসমীয়াত লগতে নোটছ দিম মই স্ক্ৰিনত গতিকে নোটছৰ সহায়ত আপোনালোকে লিখি ল'ব পাৰিব কি verb কি আৰু verber প্ৰকাৰ কিমান গতিকে verb কিমান জৰুৰী এটা অধ্যয়ন চেপ্টাৰ হয় আমাৰ অসমীয়া গ্ৰামাৰত বা ইংলিছত হেতু জানাটো বহুত দৰকাৰ তো ভিডিওটো বেছি দীঘল নকৰো লেটস স্টাৰ্ট দা verb तो आহি যাও প্ৰেজেন্টেশনত verb আপোনালোকে দেখিছে verb মানে কি verb মানে হৈছে কিছুমান verb যত নেকি জিবিলাকে কিছু কোনো এটা কাম কৰা বা হোৱা বুজায় মানে জি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাকে verb বোলে দেখিছে ছোৱালীজনী দৌৰি আছে এই লৰাজনে খাতুৰি আছে এই লৰাজনে আকৌ জপিয়াই আছে আৰু এই ছোৱালীজনী পঢ়ি আছে তাৰ মানে পঢ়া লিখা শুনা খাতুৰা গান গোৱা যত নেকি আমাৰ শক্তিৰ প্ৰদৰ্শন হয় সেইবোৰ হৈছে verb মই লিখি আছো মানে লিখাটো কি verb মই গৈ আছো যোৱাটো কি verb কাৰণ জিবিলাক কামত আমাৰ শক্তিৰ প্ৰদৰ্শন হয় সেইবিলাকে verb বোলে বা ক্ৰিয়া বোলে ক্ৰিয়াটো হৈছে কৰ্মৰ পৰা ডেভেলপ হোৱা এটা ওয়ার্ড ক্ৰিয়া মানে ক্ৰিয়া আৰু কৰ্ম একে কথা তো গতিকে আপোনালোকে বুজি পালে কি verb মানে হৈছে কোনো এটা কাম কৰা বা হোৱাটোই verb যেনেকৈ মই লিখিছো লিখাটো এটা কাম কামটো হৈছে verb বুজি পালে আপোনালোকে সো ভিডিওটো শেষলৈকে চাব verb কিমান প্ৰকাৰ verber চাৰ্ট কি কোনটো verb কি বোলে টোটাল মই ডিসকাস কৰিছো এটা কৈ তো গতিকে আপোনালোকে ভিডিওটো চাই যাক আৰু এটাই কথা কম কি আপনি জি পঢ়ি আছে বৰ্তমান জি ক্লাছৰ ষ্টুডেন্ট নহয় কিয় এটো আপোনালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ভিডিও গতিকে ভিডিওটো স্কিপ নকৰিব প্লিজ ভিডিওটো শেষলৈকে চাব হয় আপোনালোকে আহি গৈছে এটা স্ক্ৰিনত যত নেকি মই লিখি দিছো জি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে ক্ৰিয়াও এটা পদ হয় পাৰ্ট অফ স্পিচ হয় মানে জি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে কি পদ বুলি কোৱা হয় ক্ৰিয়াপদ বুলি কোৱা হয় ইয়াত চাওক হি কিল্ড দ্য স্নেক হি সাপডাল মাৰিছিল হি ৰানছ হি দৌৰে হি গো আই গো মই যাওঁ আই শ্যাল গো মই যাম ইয়াতে ৰান কিল্ড go এইবিলাক হৈছে verb মানে এইবিলাকে কিবা না কিবা এটা কাম সম্পূৰ্ণ হোৱাটো বা কৰাটো বুজাইছে মানে কৰ্তাই যি কৰে হেতুই ক্ৰিয়া হয় আপোনালোকে বুজি পাইছে সাগে এই নোটছৰ দ্বাৰা বুজি পাইছে গটিকে সেকেন্ড স্লাইডত আপোনালোকক দেখুৱাই আছো আৰু এটা নোটছ গটিকে আপোনালোকে নোটছ কৰি লওক সো লেটস ডিসকাস কৰো ক্ৰিয়া টাইপস ক্ৰিয়া আসলতে তিনি প্ৰকাৰৰ হয় মেইন verb ট্ৰানজিটিভ verb ইনট্ৰানজিটিভ verb auxiliary verb semi auxiliary verb আৰু module verb আৰু লগতে helping verb আছে গটিকে মই এক্সপ্লেইন কৰিম প্ৰথমত মই এক্সপ্লেইন কৰি আছো ট্ৰানজিটিভ verb টো কি বাৰু সো ডিসকাস কৰো what is সকৰ্ম ক্ৰিয়া কি যি ক্ৰিয়া কৰ্ম আছে মানে যোনটো ক্ৰিয়াৰ লগত কৰ্ম থাকে সেইবোৰ ক্ৰিয়া সকৰ্ম ক্ৰিয়া বুলি কোৱা হয় যেনে হি কিল্ড দ্য স্নেক হি সাপডাল মাৰিছিল ইয়াত প্ৰশ্ন হল তেওঁ কি কৰিলে উত্তৰ তেওঁ সাপডাল মাৰিলে সাপ হৈছে কৰ্ম আৰু অবজেক্ট আৰু মাৰিলে হৈছে ক্ৰিয়া বুজি পাইছে আপোনালোক ওকে স্টার্ট কৰো এতিয়া অকৰ্ম ক্ৰিয়া কি মানে যিবোৰ ক্ৰিয়াৰ অবজেক্টে না থাকে সেইবোৰ ক্ৰিয়াকে কোৱা হয় অকৰ্ম ক্ৰিয়া মানে ইনট্ৰানজিটিভ verb যেনে হি ৰানছ হি দৌৰে ইয়াত কোনো কৰ্ম নাই আৰু অসমীয়া ভাষাত সকৰ্ম ক্ৰিয়া আকৌ দুই প্ৰকাৰৰ হয় এক কৰ্ম ক্ৰিয়া আৰু দুই কৰ্ম ক্ৰিয়া মানে এটা কৰ্ম থাকিলে এক কৰ্ম ক্ৰিয়া বুলি কম দুটা ক্ৰিয়া কৰ্ম থাকিলে দুই কৰ্ম ক্ৰিয়া বুলি কম যেনে কোৱা হি কিল্ড দ্য স্নেক killed the snake এটা কর্ম he gave me a pen me আৰু a pen মানে দুটা কর্ম আছে এটো নোটস বিলাক আপোনালোকে ধুনিয়াকে লিখি লব আপোনালোকে চাব বুজি পাব ঠিক আছে এতিয়া মই স্টার্ট কৰো নতুন এটা স্লাইড ইয়াত লিখা আছে নোটছত এটা কথা লিখা আছে ধ্যান দিব মুখ্য ক্ৰিয়া হৈছে এনেকুৱা ক্ৰিয়া যিয়ে নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে আৰু
সহায়ক ক্ৰিয়া হৈছে মুখ্য ক্ৰিয়াৰ সহায় নলোৱাকৈ নিজা অৰ্থ প্ৰকাশ কৰিব নোৱাৰে তাৰ মানে আপোনালোকে বুজি পালে এই কাৰণে ইয়াক সহায়কাৰী ক্ৰিয়া বুলি কোৱা হয় আৰু নোটছত ধুনীয়াকৈ দিয়া আছে আপোনালোকে নোটছটো লিখি ল'ব মই ভিডিঅ'টো স্লো কৰি দিছো নোটছটো লিখি ল'ব আপোনালোকে এইবোৰে হৈছে অক্সিলাৰী ভাৰ্ব ইজ এম আৰ ৱাজ ওৱেৰ হেজ হেভ হেড শ্বেল শুড উইল উড মে মাষ্ট মাইট কেন কুড অট টু ডাজ ডিড ডেয়াৰ নিড টু আৰু ইউজ টু এইবিলাক যদি আপোনালোকে ক্লিয়াৰ কৰি লয় আপোনালোকে অক্সিলাৰী ভাৰ্বৰ ইউজবিলাক ধুনীয়াকৈ গম পাই যাব এতিয়া কথাটো হ'ল কি ক্ৰিয়া নহ'লে বাক্য সম্পূৰ্ণ নহয় কেতিয়াবা ক্ৰিয়াটো উজ্জ্বল হৈ থাকে হৰিনাথ এজন মেধাৱী ছাত্ৰ হয় ইয়াতে হয় শব্দটো লুকাই আছে আমি হয় শব্দটোক ইয়াক মেনশ্যন কৰাৰ কাৰণে আমি যোনটো ভাৰ্বৰ সহায় ল'ম সেইটোকে কোৱা হৈছে সহায়ক ক্ৰিয়া যেনে হৰিৰাম ইজ এ বয় যদি আমি এনেকৈ কওঁ হৰিৰাম বয় অসমীয়াত হৰিৰাম বয় মানে হৰিৰাম ল'ৰা এই শব্দটো উজ্জ্বল হৈ আছে কিন্তু ইংৰাজীত আমি ডাইৰেক্টলি হেল্প ল'ব লাগিব হৰিৰাম ইজ এ বয় বুজি পাইছে আপোনালোকে যদি বুজি পাইছে ভিডিঅ'টো চাব আৰু নোটছবিলাক লিখি ল'ব ভিডিঅ'টো চোৱাৰ কাৰণে এতিয়া মই প্ৰশ্ন সুধিম আপোনালোকক ৰাম খেলে ইয়াতে ৰাম প্লেজ কি ভাৰ্ব আছে আই এম এ বয় ইয়াত ভাৰ্ব কোনটো আৰু কি ভাৰ্ব হয় সেইটো বুজাবা হি লাভছ ক্ৰিকেট ইয়াতে কি ভাৰ্ব আছে বুজাবা আই গো টু দিল্লী হি গিভ মি এ পেন ইয়াতে কি ভাৰ্ব আছে গতিকে টোটেল কুৱেশ্যনৰ উত্তৰ মোক টিপছ কমেণ্টত দিলে হ'ল লগতে মোৰ চেনেল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিলে হ'ল আৰু বাৰে বাৰে কৈছোঁ এইটো সপ্তাহত যোনে কমেণ্ট দিব 249 কা ৰিচাৰ্জ ডাইৰেক্ট মোবাইলত ইয়াৰ পৰা খালি গুগল পে ফোন পে নম্বৰ বা মোবাইল নম্বৰটো দিলে হ'ল মাই দিম বাট কোনটো কমেণ্ট বেষ্ট কমেণ্ট হয় মই নেক্সট ৰবিবাৰে পিন কৰি দিম তাত কোনো নেম মেনশ্যন কৰা দৰকাৰ নাই পিন কৰি দিম সেই মানুহজনে আকৌ মোক নিজা কণ্টেক্ট নম্বৰটো দিলে হ'ল মই তাক 249 ৰিচাৰ্জ কৰিম যেতিয়া তেওঁ ৰিচাৰ্জ শেষ হয় বা তেওঁক মই গুগল পে বা ফোন পে কৰি দিম আৰু এটা নতুন কথা কওঁ এতিয়া আমি নতুনকৈ বিনামূলীয়াভাৱে শুনিলে বহুত ভাল পাব ক্লাছ 5 to 10 ইংলিছ টোটাল গ্ৰামাৰ কোৰ্স ফ্ৰী শিকাম উইথ চাৰ্টিফিকেট যদি আপোনালোকে ভিডিঅ'টো চাই আছে কথাটো বিয়পিয়াই দিয়ক লিংকটো শ্বেয়াৰ কৰি দিয়ক গৰীব ল'ৰা ছোৱালীলৈ পঠাই দিয়ক ৰঙিয়াৰ 10 কিলোমিটাৰ ৰেঞ্জ বা 20 কিলোমিটাৰ ৰেঞ্জত ডিমো এফালে বিছনালা এফালে কেন্দকনা আৰু এইফালে আপোনাৰ তুলসীবাৰী দাৰকুছিলৈকে মই এৰিয়া দিলোঁ আৰু এইফালে দলংঘাটলৈকে দিলোঁ পূব পশ্চিম উত্তৰ দক্ষিণ দিলোঁ এই এৰিয়াৰ ষ্টুডেণ্টখিনি মোক যোগাযোগ কৰিলে হ'ল মাত্ৰ 100জন ষ্টুডেণ্টক বিনামূলীয়াভাৱে মই ইংলিছ গ্ৰামাৰ কমপ্লিট কৰাম 5 to 10 আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব লগতে মোৰ ফ্ৰী ক্লাছেছ অতি সোনকালে গ্ৰেব কৰক